हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके पुनः এটা মোৰ নতুন ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো ফাইনালি আপোনালোক সকলোৰে কাৰণে ভাল খবৰ ইতিমধ্যে আপোনালোকে গমেই পাইছে যোৱাকালি আমাৰ SSCGD 2026 চনৰ যেটো এনসাৰ কে আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হল আৰু আপোনালোকৰ কোনে কিমান স্কোৰ কৰিছে আৰু আপোনালোকৰ কি কাষ্ট হয় কমেন্ট কৰি জনাব আৰু ইয়াৰ লগতে আমি আজি এইটো ভিডিওত কথা পাতিম ফিজিক্যাল টেষ্ট কেতিয়া আৰম্ভ হ'ব আৰু ফিজিক্যাল টেষ্টৰ পিছত মেডিকেল টেষ্ট তাৰ পিছত আমাৰ ফাইনাল সিলেকশন তালৈকে কেতিয়া আমাৰ কিমান কাট অফ যাব তাৰ ওপৰত আমি অলপ সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও দিওঁ আপোনালোকে অতি সোনকালে চাব পাৰিব তো প্ৰথমতে আপোনালোকে গম পাইছে যে যেহেতু আমাৰ 2026 চনৰ SSCGD যেটো আমাৰ ৰিটেন টেষ্ট হৈ গৈছিল তাৰে আমাৰ এনসাৰ কে ইতিমধ্যে মুকলি কৰা হল আৰু আপোনালোকৰ প্ৰথমতে কৈছিলো কিমান মাৰ্ক পাইছে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কাষ্টৰ কথাটো জনাব তেতিয়া আমাৰ কাট অফ এনালাইসিস কৰিবলৈ আমাৰ সুবিধা হয় আৰু ইয়াৰ পিছতে মই কাট অফৰ ওপৰত ভিডিও বনাম গতিকে আপোনালোকৰ ইয়াৰ পিছতে আমাৰ যেহেতু ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব আৰু আপোনালোকৰ যদি মেডিকেলত অলপ প্ৰবলেম আছে মেডিকেল টেষ্টটো অলপ এতিয়া প্ৰি টেষ্ট কৰাই লওক যতে ততে আপোনালোকে কৰি ল'ব পাৰে বা মেডিকেল আপোনালোকৰ ওচৰৰ মেডিকেলতো আপোনালোকৰ যদি কিবা অলপ ডাউট থাকে তাৰে আপোনালোকৰ প্ৰি মেডিকেল কৰি ল'ব পাৰিব গতিকে এতিয়াই ক্লিয়াৰ কৰি থোৱাটো ভাল আৰু যেহেতু আপোনালোকৰ SSCGD ইমান কষ্ট কৰি হয় না পঢ়িছে বা এতিয়া ৰানিং হ'ব আৰু ইমানখিনি হোৱাৰ পিছত যদি আপোনালোকে মেডিকেলত যদি আউট হ'ব লগা হয় তেতিয়া বহুত বেয়া কথা হ'ব তো সেই কাৰণে এতিয়া যদি আপোনালোকে দিন থাকোতে আপোনালোকে সময় থাকোতে প্ৰি মেডিকেলটো কৰাই লওক আৰু ইয়াৰ পিছতে আমাৰ যেহেতু ফিজিক্যাল টেষ্ট হ'ব আপোনালোকে গম পাইছে যে 5 কিলোমিটাৰ 24 মিনিটত কোৱালিফাই কৰিব লাগে গতিকে আপোনালোকে ৰুট ৰানিং কৰিলেও ভাল হয় গ্ৰাউণ্ড ৰানিং কৰিলেও ভাল হয় আমাৰ ফিজিক্যাল টেষ্টটো এমাহ দুমাহ মানে যেহেতু টাইম দিয়ে গতিকে কিছু ষ্টেটতো অলপ সোনকালে মাতি দিয়ে ফিজিক্যাল টেষ্টলৈ গতিকে যিসকলে ৰানিং কৰি আছিলে বা ফিজিক্যাল প্ৰেক্টিছ কৰি আছিলে আপোনালোকৰ কাৰণে চিন্তা কৰিব লগা নাই বাকি যিসকলে মাৰ্কছৰ ওপৰত ডিপেন্ড কৰি আছিলে বা মাৰ্কছটো কমিব নেকি তেনেকৈ ভাবি আছিলে বা এতিয়া এনসাৰ কেছ হোৱাৰ পিছত যদি এটা ভাল মাৰ্কছ পাইছে ফিজিক্যালটো ষ্টাৰ্ট কৰি দিও গতিকে যেহেতু বেছি সিভাগে চালে কষ্ট হয় তথাপিতো ফিজিক্যাল ইমান কষ্ট নহয় SSCGD অনলি আপোনালোকৰ মেডিকেলৰ ওপৰত বহুত টাফ থাকে গতিকে হেতু কৈছো অলপ আগত কৈছিলো মই আপোনালোকৰ যদি মেডিকেলত অলপ প্ৰবলেম আছে মেডিকেলটো অলপ আপোনালোকে ক্লিয়াৰ কৰি লওক যদি আপোনালোকৰ অলপ প্ৰবলেম আছে বা কাণত বা চকুত বা কিবা ভৰিত দুখ পোৱা আছিল সেইখিনি গোটেইখিনি আপোনালোকে ইয়াত এতিয়া সময়তে আপোনালোকে ক্লিয়াৰ কৰি থাকক বা আপোনালোকে প্ৰিপাৰেচনটো এতিয়াৰ পৰা কৰি থাকিলে আপোনালোকৰ কাৰণে ভাল গতিকে মই ইয়াৰ পিছত কাট অফ কিমান যাব মেডিকেল টেষ্টলৈ বা ফিজিক্যাল টেষ্টলৈ তাৰ ওপৰত সম্পূৰ্ণ ভিডিও আনিম গতিকে ভিডিওবোৰ চাই থাকিব আৰু আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব দেই আৰু ইয়াৰ পিছত মই আমাৰ আসাম পুলিচৰ ABUP কনষ্টেবল SI AB UB তাৰ ওপৰত আৰু ইয়াৰ পিছত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যেহেতু AFPF ফৰেষ্ট গাৰ্ড তাৰ ওপৰত মই ভিডিও সম্পূৰ্ণকৈ আনিম গতিকে ভিডিওবোৰ চাই থাকিব আজিৰ পৰা মই ভিডিও দিম গতিকে সকলোকে পুনৰবাৰ লগ পাম ধন্যবাদ জয় হিন্দ